যদি আপোনাক কলা যাদু কৰিছে তেতিয়াহ'লে আপুনি চেক কৰিব পাৰিব বাতি এটাতকৈ অলপ পানী ল'ব আৰু মেছৰ খাটি ল'ব যদি মেছৰ খাটিটো প্লাছ হৈ যায় তেতিয়াহ'লে মানে কোৱা গৈছে যে আপোনাৰ ঘৰত কোনোবাই ব্লেক মেজিক কৰিছে দেন আৰু যদি আপোনাৰ প্লাছ হোৱা নাই তেতিয়াহ'লে আপোনাৰ কোনো ব্লেক মেজিক কৰা নাই তেতিয়াহ'লে আহক মেছটোৰ লগত ব্লেক মেজিকটো একবাৰ ট্ৰাই কৰি চাওঁ হয়নে নহয় একবাৰ ট্ৰাই কৰি লওঁ ময়ো মানে কলা যাদুটো সঁচাকৈ হয়নে নহয় সঁচাকৈ মানে হৈছে নেকি মই মানে একদম ধৰিব পৰা নাই মই দুবাৰ ট্ৰাই কৰিলোঁ দুইবাৰে ছেমেই দেখাই আছে গাইজ অলপ ভয় লাগিল মোৰ চাওকচোন গাইজ হ'ব দিয়া নাই নাই বৰ কাৰণে একবাৰ দি দিলোঁ ট্ৰাই কৰোঁ চাওঁ কি হয় আপোনাৰতো প্লাছ হোৱা নাই বাট মোৰতো প্লাছ হৈ গৈছিলে নাই আপোনাৰতো প্লাছ হোৱা নাই আপোনাক মানে কোনো ব্লেক মেজিক কৰা নাই বাইদেউ ৰ'বা ৱেইট কৰা আকৌ চাওঁ নাই হোৱা ন তোমাৰতো ৰ'বা ৰ'বা হৈছে 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 নাই কৰা